চ' হে গাইছ ৱেলকাম বেক টু মাই চেনেল অভিৰাজ ব্লগ। চ' সকলোৰে ঘৰত ভালে চাগে। চ' আপোনালোকক আৰু এটা নতুন ব্লগত স্বাগতম। চ' ইবাগে মানে বেগ সেই কৰি ল'লোঁ আৰু ইবাগে আছে নীলপল পানী পৰে। চ' আমি এতিয়া ক'ত যাই আছোঁ হা তো বলক আমি যাওঁ এতিয়া দাৰাগাঁও। চ' টাইমটো দেখাই দিওঁ আপোনালোকক। এই 1:12 চ' এই 1:12 বজাত আমি যাওঁ দাৰাগাঁও। চ' বলক অলপ ফেনৰ তলত জিৰাও, বহুত ভাল হৈছে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' বলক এতিয়া আমি যাওঁ দাৰাগাঁও। এই পেক লাগিলে একো নাই, বলক কিবাকে গাইছ আমাৰ এয়াৰটেল লিমিটত টেনশ্যন ভৰাই। তো বলক এতিয়া যাওঁ। আমাৰ পুৱাই মানে 11টাত প্লেনটো হৈছে। তো মানে দাদাৰ গাড়ীখন, এখন গাড়ী আমাৰ মানে তোমাৰ দাদাৰ তো গাড়ীখন ফুটি আছিল। তো আনি কেনে আমাৰ মটৰৰ লগত বৰাকৈ মাটি চাটি। তো এতিয়া বলক যাওঁ না কি। আৰু আজি পূৰা ৰ'দ বলক। ইবাগে মানে আমি মানে হেলমেট বিচাৰি মানে হেলমেট বিচাৰি আছোঁ, ৰখা নাই। চ' ইবাগে এটা আছে। তো যিহেতু মানে নিকাচি পুলিচ চুলিচ থাকে আৰু আগতো লাগবা পাৰে, সেইকাৰণে চ' হেলমেট বিচাৰি আছোঁ, পোৱা নাই। 8 লাখ ফোন মাৰি আছোঁ আৰু বিয়াখন নিচাত নিকাচিতে। তো তাহাঁতে যাওঁ, তাহাঁতে পালোঁ নাই কি হ'ব কাৰণে পাম। চ' গাইছ লগবিলাকৰো কম গাইছ নাই বোলে, কাৰোবাক কাবাই গেছি, কাৰোবাৰ হেলমেটে নাই, এনেকৈ হ'লেও যাই আছোঁ গাইছ বলক। চ' গাইছ যেতিয়া নিকাচি পালোঁ আমি দাৰাগাঁও পাম আৰু আমি পাম মানে ক'ত পাম, কিয় পাৰিম বলক যাওঁ এনেকৈ। তো ৰাস্তা হ'ল তো গাইজ আমি পালো পাহাৰ। এই আছা পাহাৰ। তো পাহাৰৰ পাছত পানী, বৰষুণ হৈছিল কালি ৰাতি ইয়াতে নাগি গ গৈ এই চাকে এই পাহাৰ আৰু গাইছ আমি পামেই আৰু দাৰাগাঁও। চ' যাই আছোঁ। চ' গাইছ আমি আৰু দাৰাগাঁও পামেই। চ' ইবাগে পাহাৰ যাই আছোঁ এনেকৈ লাহে লাহে বলক। বহুত মজা লাগিব। চব যিমান গৰম আছে চব পানীত নামাৰ পিছতে চাফা বলক। আৰু গাইছ ইয়াত মানে মুতিব ৰখিলোঁ আমি আৰু চ' এইবাগে এখনি উঠিলে আৰু বেছি নহয় অলপমানকৈ আমি পাম দাৰাগাঁও। চ' আমি মানে যিমান ভাগৰ লাগছে, যিমান গৰম লাগছে আৰু মানে কি হ'ল, এই গাড়ীখন আমি মাউজি পাৰ্কৰ পৰা সকলোকে আনি পামচাৰ ঠিক কৰিছোঁ। মানে এখন আমাৰ জেঠীমাৰ দাদাৰ গাড়ী হয়। চ' মাউজি পাৰ্কৰ আমাৰ কাম কৰিছে। চ' তাৰ পৰা আনিছোঁ, গাড়ীখন পামচাৰ আছে, ভাল কৰিলোঁ। চ' সেনেকৈ আনি যিমান কেনে উঠি যোৱা লাগছিল না তেতিয়া গাড়ীখন চাই মচৰ গানতে ধঙা ওলাই গৈছে। চ' সেই গৰম এতিয়া ইয়াত পানী ওলাম। তো বলক প্ৰথমতে এখনি উঠিলাম।
ইভাগে গাইছ দাৰাগাঁও পালোৱে বলক এনেকৈ ঘূৰি অলপ আগত আমাৰ ডেষ্টিনেশ্যন তো পাহাৰৰ মাজত বলক আৰু আমি পানী ইভাগে 50 টকা টিকেট কাটি ল'লোঁ নাকি বলক গাইছ আমি ফাইনেলি পানাই আৰু ডেষ্টিনেশ্যন নুমাল ল'লে নদী নুমাল লগলে নদী আৰু নাকি বলক মজা ভেজা বলক এয়া হৈছে দাৰাগাঁও ইভাগে চাব পাৰে গাইছ দাৰাগাঁও ফাইনেলি আমি ডেষ্টিনেশ্যন পাই গ'লোঁ নাকি ইভাগে চাব পাৰে আমি গাড়ী চব তাতে থৈছোঁ য'ত টিকেট কাটছোঁ গাড়ী নাম দুই জেগাত আৰু ইভাগে চক ইভাগে পালোঁ গাইছ আগত আৰু বেয়া গৰম বেছি পুৱাৰ ৰ'দ আছে আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ আৰু এতিয়া গা ধোঁ আৰু এইভাগে ওপৰতো যাব পাৰি ইভাগে জুম কৰি দেখা আছোঁ মই এনেকৈ ওপৰতো যাব পাৰি আৰু বলক মানে যেইবাৰ আহিছোঁ এইবাৰ আছোঁ আমি প্ৰত্যেকবাৰ কি লেতেৰা পানী আৰু লাষ্টত আমি মানে ফাৰ্ষ্টত ধুলে ভাল লাগে লাষ্টত যাওঁ আৰু ডাঙৰ ডাঙৰ বৰ্ডাৰ সি আছে আমাৰ প্ৰত্যেকবাৰ জেগা শেষ নেকি এটাই জেগা আমাৰ লাষ্টৰ একদম চাব পাৰে মানুহ হৈছে ইমান হোৱা নাই মানুহ তো হৈছে অলপ চলপ ভূটান বৰ্ডাৰ চাব পাৰে বলক সঁচা কৈছোঁ বেয়া ভাগত আছে আৰু পানীটো বয়া কিন্তু গা ধুম আমি ইভাগে গাইছোঁ আমাৰ জেগাতো আহিছোঁ ইভাগে আমাৰ জেগাতে তাত গা ধুম যেইবাৰ আহিছোঁ তাতে গা ধুম কিন্তু এইবাৰ পানী চক বহুত ধাৰ আৰু লেতেৰা পানী গাটো ধুমে আহিছোঁ যেতিয়া ইমান দূৰ নাকি কাৰণে পানী লেতেৰা হওক কিন্তু ধাৰটো বেছি গাইছ পানী বেছি হৈছে কিন্তু গাটো ধুমে আহিছোঁ গাইছ গা চা ধুলোঁ গা ভালকৈ ধোৱা নাই কাৰণ পানী লেতেৰা ন অলপ বৈছোঁ গাৰ ঠাণ্ডা পানী আৰু বেছি ভিডিঅ' বনাই থকা নাই গাইছ কাৰণ ধাৰ আছে মই পানীত সেইকাৰণে আৰু এইভাগে আগতে চক ভিউটো আৰু এইভাগে চক ভিউবিলাক চক না গাইছ কি মজা আৰু গা ধুলোঁ গাইছ বহুত টাইমে গা ধুলোঁ কেনে লাগিল গা ধুই এইখানে মাছটো ধুইছিলোঁ তাৰে এইখানে যিহেতু পানীত ধাৰ না চাব পাৰে পানীত ধাৰ আছে এইকাৰণে ভিডিঅ' নবনালোঁ আৰু গাইছ পানীটো কি ক'ব লেতেৰা হয় গাইছ পানীটো লেতেৰা উপায় নাই আৰু ইমান দূৰ আহিলোঁ গোটেই গা ধুতকৈ যাম না ঘৰতে ধুব লাগিব আৰু চাফাকৈ বহুত লেতেৰা আছিলোঁ সেইকাৰণে কেনে লাগিল ভিডিঅ'টো এবাৰ ক'ব কমেণ্ট লাগে এটা কৰি দিব ভাল কমেণ্ট এটা কৰি দিব এখন বাৰৰ মানে সেই ভূটান বৰ্ডাৰ ইভাগে ভূটান আৰু এখিনিয়ে লাষ্ট বুলি ক'ব পাৰি আমাৰ ইণ্ডিয়াৰ নাকি লাষ্ট বৰ্ডাৰ এখিনিয়ে আমাৰ তাৰে পৰা ভূটান বেছি টাইম নাথাকোঁ অলপ টাইম গা ধুওঁ আৰু যাওঁ নাকি যোৱা মাজত যোৱা পানীত আৰু গাইছ বলক এতিয়া যাওঁ বহুত টাইম গা ধুলোঁ বলক এনেকৈ চাইডে আৰু গাইছ আমি মানে আমি ইয়াত থৈছিলোঁ বস্তুবিলাক মানে কাপোৰ চাপোৰ বেগ চেক বলক বৰষুণ ধুলোঁ আৰু গাইছ বেছি টাইম গা নুধোঁ আৰু যিহেতু বৰষুণৰ পানী ন বেমাৰ চেমাৰ হৈ যাব আৰু এনেও মোৰ জ্বৰ উঠি আছিল ভাল হৈছে মোৰো উঠিছিল দুদিন একদিন আগে ভাল হৈছে আজি আহিছোঁ বলক সেইখিনি বস্তু ওপৰৰ পৰা ভিউটো দেখাই দিওঁ চাব পাৰে মই বাগে কাপোৰ চাপোৰ পিন্ধিলোঁ আৰু ইফালে আছে ওপৰত যাম বুলি ভাবিছোঁ যাবি নেকি ওপৰত বলক গাইছ অলপ ওপৰৰ পৰা আহোঁ গাইছ ওপৰৰ পৰা আধা আহি পালোঁ এতিয়া কি ওপৰৰ পৰা ভিউটো চাওক এবাৰ ওপৰৰ পৰা ভিডিঅ' দেখা দিছোঁ চাওক নাকি আমি যে ওপৰত উঠিব লৈছোঁ তাতে বোলে টিকেট লাগে 20 টকা 20 টকা দিতে তাতে ওপৰত চাম নেকি বিজনেছ গাইছ চবকে 20 টকাটো আমি খাম কিবা নাকি 20 40 টকা
এতিয়া আমি দাদাগাঁৱৰ পৰা ওলাই দিলোঁ কেনেকৈ গাত ত' ব'লক এতিয়া যাওঁ তললৈ